হেল্ল' এভৰিৱান, সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। আৰু আজি হৈছে শাওণ মাহৰ দ্বিতীয় সোমবাৰ আৰু এয়া বৰদা ছোৱালী দুইজনী আহিছোঁ মন্দিৰলৈ। মহেশ ধাম ঘৰৰ ওচৰতে বাৰু, বেছি দূৰ নহয়। আগতে মন্দিৰটো এনেকুৱা নাছিলে বাৰু, এতিয়া বহুত ভাল কৰিলে, এইবিলাক নতুনকৈ বনাই দিছে। ভিউটো চাওকচোন কিমান সুন্দৰ। ইয়াতে ভৰি হাত ধুই ল'ব পৰা সুবিধা আছে। আৰু এইটো কুঁৱা পাহাৰৰ ওপৰত। এতিয়া দুইজনীয়ে সেৱা কৰি লওঁ। আৰু সেৱা কৰি উঠাৰ পাছত দুইজনীয়ে ফটো উঠিলোঁ কেইখনমান।